Hello my friends, আজিৰ এই ভিডিঅ'টোত নেক্সট 5টা আসাম পুলিচৰ ABUৰ 5টা ম্যাথমেটিক্সৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰা হ'ব। সো আপুনি যদি আসাম পুলিচ ABUৰ বাবে প্ৰিপাৰেচন চলাই আছে এণ্ড আপুনি এই ভিডিঅ'টো চাব পাৰে য'ত অতি গুৰুত্বপূৰ্ণ 5টা ম্যাথমেটিক্সৰ প্ৰশ্ন আলোচনা কৰা হ'ব। সো প্ৰথম কোৱেশ্চনলৈ আমি আগবাঢ়ি যাওঁ। সো ইয়াত প্ৰথম প্ৰশ্নটো হৈছে which one among is the smallest number? So my friend কি কৈছে ইয়াত মানে আটাইতকৈ কোনটো আটাইতকৈ সৰু সংখ্যা। সো মাই ফ্ৰেণ্ড এনেকৈ দিয়া থাকিলে আপুনি ডাইৰেক্টলি ক'ব নোৱাৰিব আটাইতকৈ কোনটো সৰু সংখ্যা। সো কি কৰিব লাগিব, সো আপুনি ইয়াত এটা ৰিলেশ্যন চাব পাৰিছে যে √9 প্লাছ √4 √8 প্লাছ √5 √7 প্লাছ √6। সো আপুনি যদি 9 আৰু 4 যদি যোগ কৰে কি হ'ব 13, 8 আৰু 5 যদি যোগ কৰে কিমান হ'ব 13, 7 আৰু 6 যদি যোগ কৰে 13। সো আপুনি যদি এনেকুৱা ৰিলেশ্যনটো পায় এণ্ড √9 প্লাছ এণ্ড √x প্লাছ √y যদি এনেকুৱাকৈ দিয়া থাকে, সো আপুনি কি কৰিব, এটা সিম্পল ফৰ্মুলা আছে অথবা সূত্ৰ মানে জানি ল'ব লাগিব। সো আপুনি যদি 9 √9 প্লাছ √4 স্কোয়াৰ কৰে তেতিয়া কি হ'ব আপুনি চাব পাৰে a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab। সো মাই ফ্ৰেণ্ড a স্কোয়াৰ প্লাছ b স্কোয়াৰে ডিফাইন কৰিব নোৱাৰে 9 প্লাছ √4 ডাঙৰ হ'ব বুলি। সো মাই ফ্ৰেণ্ড a ইনটু b হে ডিফাইন কৰিব পাৰিব কোনটো ডাঙৰ। সো মাই ফ্ৰেণ্ড আপুনি কি কৰিব, যদি আপুনি এনেকুৱা দেখা পায় প্ৰশ্নত অহা, সো ডাইৰেক্টলি কি কৰিব 9 আৰু 4 লগত পূৰণ কৰিব। 9 × 4 কিমান হয় 9 × 4 36, তাৰপাছত কি হয় 8 × 5 কিমান হয় 40 এণ্ড কি আছে 7 × 6 কিমান হয় 42। সো মাই ফ্ৰেণ্ড আপুনি ইয়াত চাব পাৰিছে আটাইতকৈ সৰু সংখ্যা কোনটো। সো আটাইতকৈ সৰু হ'ব 36। সো 36 মানে কি হৈছে √9 প্লাছ √6। সো এইটো হৈছে আটাইতকৈ সৰু সংখ্যা। সো মাই ফ্ৰেণ্ড ইয়াত কাৰেক্ট অপশ্যনটো হৈছে এ অপশ্যন। সো এনেকুৱা প্ৰশ্ন আহিলে আপুনি সলভ কৰিব পাৰিব আশা কৰোঁ। সো মাই ফ্ৰেণ্ড নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। ইয়াত আছে কুৱেশ্যন নম্বৰ 2। কি কৈছে, দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ ইজ ৰিডিউচ বাই 20%, বাই হোৱাট পাৰ্চেণ্ট উইল ইটছ ভলিউম ডিক্ৰিজ। কি কৈছে, দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ ইজ ৰিডিউচ বাই 20%। 20% যদি এটা স্ফিয়াৰৰ মানে ৰিডিউচ কৰা হয় 20% ৰিডিউচ কৰা হয়, সো বাই হোৱাট পাৰ্চেণ্ট ইটছ উইল বি ডিক্ৰিজ অফ ইটছ ভলিউম। সো ইয়াত আছে এটা গোলকৰ ব্যাসাৰ্ধ, আপুনি অসমীয়াতো চাব পাৰে ইয়াত। সো এটা গোলকৰ ব্যাসাৰ্ধ যদি 20% হ্ৰাস কৰা হয় ইয়াৰ আয়তন কিমান শতাংশ হ'ব। সো মাই ফ্ৰেণ্ড আপুনি জানে এটা ৰেডিয়াছ এটা স্ফিয়াৰ অথবা এটা গোলকৰ ফৰ্মুলা হৈছে, এটা গোলকৰ ভলিউমৰ ফৰ্মুলা হৈছে √3/4 পাই r কিউব। সো মাই ফ্ৰেণ্ড আমাক √3/4 পাই r পাইলৈকে দৰকাৰ নাই, সো এইখিনি নাজানিলেও হ'ব। সো মাই ফ্ৰেণ্ড এতিয়া কি কৰিব, সো প্ৰথমে কি কৰিব 20% কি কৰিব ৰেচিঅ'লৈ কনভাৰ্ট কৰিলে কি হ'ব 1/5। সো মাই ফ্ৰেণ্ড এইবাৰ চাব পাৰিছে 1/5 মানে কি হ'ব 5ৰ পৰা 1 কমি যাব, তাৰপিছত 5ৰ পৰা 1 কমি যাব, তাৰপিছত 5ৰ পৰা 1 কমি যাব। মাই ফ্ৰেণ্ড কিয় লৈছোঁ মানে r কিউব আছে, ৰেডিয়াছ মানে ব্যাসাৰ্ধ কিউব আছে। সো 3বাৰ ল'ব লাগিব মানে 3বাৰ কমি যাব। 5ৰ পৰা 4 হ'ব, 5ৰ পৰা 4 হ'ব, 5ৰ পৰা 4 হ'ব। ঠিক আছে মাই ফ্ৰেণ্ড, এইবাৰ পূৰণ কৰিব, গোটেই মিলি পূৰণ কৰিব কি হ'ব 125 এণ্ড 4 পূৰণ কৰিলে 4 × 4 16 এণ্ড 14 64 হ'ব। সো মাই ফ্ৰেণ্ড কিমান কমিছে আপুনি ইয়াত চাব পাৰিছে 125ত কিমান কমিছে 64 মাইনাছ কৰক, এইখিনিত মাইনাছ কৰক 64 যদি মাইনাছ কৰা হয় কি হ'ব 1 12 পৰা 6 মানে 61 কমি গৈছে। ঠিক আছে
মাই ফ্ৰেণ্ড 125 পৰা কিমান কমি গৈছে 61 সো 61 বাই 125 ক পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব সৰি 61 বাই 125 ক কি কৰিব পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰিব কি হ'ব 4 5 এবাৰ পূৰণ কৰিব ইয়াৰ লগত পূৰণ কৰিব 61 ৰ লগত 4 পূৰণ কৰিব 424 সো 5 এৰে কি কৰিব ডিভাইড কৰিব 5 into 4 কিমান হয় 24 4 তাৰপিছত কিমান হ'ব 5 into 8 equal 44 থাকিল 40 কিমান হ'ব 8 so my friend correct option কি হ'ব 48.8% মানে কি হ'ব ডিক্রিজ হ'ব ঠিক আছে my friend আশা কৰো এইটো প্ৰশ্ন আপুনি বুজি পাইছে এনেকুৱা প্ৰশ্ন আহিলে সলভ কৰিব পাৰিব সো কারেক্ট অপশনটো হৈছে ইয়াত ডি অপশনটো কারেক্ট 48.8% কারেক্ট সো নেক্সট কোশ্চেন হলে আগবাৰো নেক্সট কোশ্চেন হ'ব the average of 35 consecutive even numbers is 44 find the smallest number মানে একেৰাহে 35 টা যুগ্ম সংখ্যাৰ গড় হৈছে 44 আটাইতকৈ সৰু সংখ্যাটো বিচাৰক সো মাই ফ্ৰেন্ড এনেকুৱা প্ৰশ্নৰ এটা শর্ট ফর্মুলা আছে সো আপুনি যদি এই শর্ট ফর্মুলাটা ইউজ কৰে এনেকুৱা প্ৰশ্নত সো আপুনি অতি কম সময়ত এনসাৰটো অথবা কোৱেশ্চনটো সলভ কৰিব পাৰিব ফর্মুলাটো হল 44 আগতে কি লব লাগিব 44 গড়টো লব লাগিব মাইনাস কি কৰিব লাগিব the average of 35 কিমানটা আছে 35 n minus 1 মানে কি হ'ব টোটাল নাম্বার কিমান 35 কি হ'ব 44 minus 35 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 34 সো ইকুৱেল কিমান হ'ব 10 সো আটাইতকৈ সৰু হ'ব কি 10 next question আছে the total marks obtained by Arun in English and mathematics are 170 if the difference between his marks in these two subjects is 10 then the ratio of his marks in this subject is so my friend question পৰা আপুনি বুজিব পাৰিছে অৰুণে ইংৰাজী আৰু গণিতত লাভ কৰা মুঠ নম্বৰ হৈছে 170 যদি এই দুটা বিষয়ত তেওঁৰ নম্বৰৰ মাজৰ পাৰ্থক্য 10 হয় ঠিক আছে 10 হয় তেন্তে এই বিষয়বোৰত তেওঁৰ নম্বৰৰ অনুপাত হৈছে সো ইংলিশ আৰু ম্যাথমেটিক্সৰ নম্বৰৰ অনুপাত উলিয়াব দিছে সো মাই ফ্ৰেন্ড ডাইৰেক্ট কোৱেশ্চনৰ পৰা আপুনি উলিয়াব পাৰে সো ইংলিশ আৰু ম্যাথছত টোটাল নম্বৰ কিমান পাইছে 170 তাৰপিছত কি কৈছে if the difference between his marks two subjects is 10 किसे इंग्लिश পৰা मैथ्स और मार्क्स বিয়োগ কৰিলে কি হয় ডিফারেন্স 10 হয় সো মাই ফ্রেন্ড কি কৰিব যোগ কৰিব এবাৰ ই কি হ'ব 2e mm কটা যাব ইকুৱেল কি হ'ব 180 সো কি হ'ব ই ৰ ভ্যালু কিমান হ'ব 90 হ'ব সো মাই ফ্রেন্ড ইংলিশত কিমান পাইছে 90 এন্ড ম্যাথছত কিমান পাব ম্যাথছত পাব 70 ঠিক আছে মাই ফ্রেন্ড সো রেশিও কিমান হ'ব 9:7 সো মাই ফ্রেন্ড কারেক্ট অপশন কোনটো হ'ব 9:7 কোনটো অপশন হয় ডি অপশন সো ডি অপশনটো কারেক্ট হ'ব নেক্সট কোশ্চন কি আছে a train is traveling at the rate of 45 km/h how many seconds it will take to cover a distance of 4.5 km 4 by 5 km ঠিক আছে এখন ৰেল 45 কিলোমিটাৰ ঘণ্টা হাৰত ভ্ৰমণ কৰি আছে 4 by 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সেকেন্ড ল'ব ঠিক আছে মাই ফ্ৰেন্ড কি কৰিব লাগিব আপুনি ফৰ্মুলাটো জানে নিশ্চয় কি আছে টোটাল ডিসটেন্স বাই স্পিড ইকুৱেল কি হয় টাইম ইকুৱেল কি হয় ডিসটেন্স স্পিড ঠিক আছে সো এই ফৰ্মুলাটো জানিব লাগিব আপুনি ডিসটেন্সৰ যদি কিছুমান অংক কৰিব বিচাৰে
সো টাইম ইকুয়াল ডিস্টেন্স বাই টাইম ঠিক আছে মাই ফ্রেন্ড এই সূত্ৰটো ফৰ্মুলাটো আপুনি মনত ৰাখিব ঠিক আছে কি কৰিব লাগিব ইয়াত কি দি আছে ডিস্টেন্স দি আছে 4/5 কি আছে 4/5 তাৰপিছত কি আছে স্পীড কিমান আছে 45 কিলোমিটাৰ কি আছে পাৰ আৱাৰ ঠিক আছে মাই ফ্ৰেন্ড ইয়াত অপচনত আপুনি চাব পাৰে সেকেন্ড মানে 36 সেকেন্ড 64 সেকেন্ড 90 সেকেন্ড এন্ড 120 সেকেন্ডস মানে আপুনি এনসাৰটো কিমান কি ইউনিটত উলিয়াব লাগিব সেকেন্ডত আৱাৰ্ছত উলিয়ালে নহব ঠিক আছে সো আপুনি কি কৰিব ইয়াত আৱাৰ্ছক যদি আপুনি সেকেন্ডলৈ কনভাৰ্ট কৰি কি কৰিব লাগিব 60 ৰে দুইবাৰ পূৰণ কৰিব লাগিব ঠিক আছে সো 60 ৰে পূৰণ কৰাৰ পাছত কি হ'ব এবাৰ কটাকটি যাব 5 12 তাৰপিছত কি হ'ব 45 5 5 9 5 12 ঠিক আছে এবাৰ কি হ'ব কটাকটি কৰাৰ পাছত কি হ'ব 144 into 4 ঠিক আছে 9 হ'ব 144 into 4 9 equal কিমান হ'ব 16 1 17 1 5 কি কৰিব 9 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে আছে 9 into 6 9 into 4 9 into 6 54 কিমান থাকিব 36 9 into 4 36 0 সো কিমান হ'ব 64 সেকেন্ড সো কারেক্ট অপশন কি হ'ব 64 সো আশা কৰো আপুনি বুজি পাইছে এইটো প্ৰশ্ন সো এনেকুৱা প্ৰশ্ন যদি আহে পৰীক্ষাত আপুনি নিশ্চয় সলভ কৰিব এন্ড আপুনি আসাম পুলিচ ইউবিৰ বাবে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব সো থ্যাংক ইউ ফৰ watching this video so if you want to watch like this video you can subscribe this channel for all time for freely so thank you